মানুহৰ জীৱনত ভাল বেয়া সময় সকলোৰে আহে। বেয়া সময়খিনিক ধৰি যদি আপুনি পিছ পৰি ৰয় তেতিয়াহ'লে ভাল সময়খিনি কেতিয়া আহিব? আপোনাৰ জীৱনলৈ ভাল সময় অহাৰ আগত বেয়া সকলোৰে জীৱনত আহে। সেইবুলি জানো আপুনি পিছ পৰি ৰ'ব? বেয়াখিনিক আঁতৰ কৰাই ভাল মন এটালৈ বিন্দাছ আগুৱাই যাওক। এতিয়া এয়া ৰাতিৰ সাজৰ বাবে মাছ ভাজি আছোঁ। আচলতে কিটচেন ডিপাৰ্টমেণ্টত আছোঁ অকণমান সময়। এতিয়া মাৰ লগত অকণমান সহায় কৰি দি আছোঁ। এয়া মাছৰ আঞ্জাৰ বাবে বিলাহী আৰু যিখিনি লাগতিয়াল মছলা সেইখিনি এতিয়া ভাজি আছোঁ। লগতে ঠাণ্ডাৰ দিনত যিটো আঞ্জা সকলোৰে ঘৰত থাকে, ফুলকবি, বিলাহী, গ্ৰীণ মটৰ, আমাৰো সেয়াই দি আজি ৰাতিৰ সাজটো খাব লাগিব। এতিয়া কিটচেন ডিপাৰ্টমেণ্টৰ পৰা মই অৱসৰ ল'লোঁ, মানে মাক দিলোঁ আৰু মই আহিছোঁ মোৰ নিজৰ হাতৰ কামখিনি কৰিবৰ বাবে। এতিয়া চাদৰৰ দহি গাঁঠিব লাগে আৰু আধৰুৱা হৈ আছিলে, সেইখিনিও কমপ্লিট কৰি লওঁ। আৰু এয়া মোৰ ৰাতিৰ ভাত সাজ ৰেডি হৈ গ'ল। আকৌ এটা মিনি ব্লগত আপোনালোকক লগ পাম। বাই।